হয় যোৱা 24 তাৰিখে যে নেকি কাজিৰঙাৰ এমপি কামাখ্যা প্ৰসাদ তাছাই যে নেকি আদিবাসী জনগোষ্ঠীৰ ওপৰত হিন্দু খ্ৰীষ্টানৰ কথাক লৈ জনজাতিকৰণৰ কথা ক'লে খ্ৰীষ্টান মানুহৰ কাৰণে জনজাতিকৰণটো অলপ দিগদাৰ হৈ আছে বুলি ক'লে তাৰে প্ৰতিবাদত আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা বেটিবাৰী চাহ বাগিচাত আমি কামাখ্যা প্ৰসাদ তাছাৰ আমি প্ৰতিমূৰ্তি দাহ কৰিলোঁ কাৰণ সব আদিবাসী জনগোষ্ঠীয়ে হিন্দু খ্ৰীষ্টান হিচাপে ST বিচাৰা নাছিলে আদিবাসীয়ে ST বিচাৰিছিল উৰাং মুণ্ডা গড় সাঁওতাল হেনেকুৱা ধৰণৰ সেই হিচাপেহে ST বিচাৰিছিলে আমি ST বিচাৰিছিলোঁ হিন্দু খ্ৰীষ্টান হিচাপে বিচাৰা নাই যাৰ কাৰণে আজি আমি কামাখ্যা প্ৰসাদ তাছাক আমি হুকিয়াই দিব বিচাৰিছোঁ যি বিৰূপ মন্তব্য কৰিছিল সেই বিৰূপ মন্তব্য আপুনি অসমৰ আদিবাসী জনগোষ্ঠীৰ ওচৰত ক্ষমা বিচাৰিব লাগিব কাৰণ চাওক যি কথা কৈছিলে যি বক্তব্য আপুনি ৰাখিছিলে সেইদিনাখন টিভি চেনেলত 24 তাৰিখে সেই কথাৰ এই যি কথা আপুনি ৰাখিছিলে টিভি চেনেলত সেই কথাক লৈ অসমত তীব্ৰতৰ প্ৰতিবাদ চলি আছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা প্ৰতিবাদ ৰাখিছে কাৰণ চাওক সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আপোনাৰ গোটেই বাগানে বাগানে গাঁৱে গাঁৱে প্ৰতিমূৰ্তি দাহ কৰি আহিছে যেতিয়ালৈকে কামাখ্যা প্ৰসাদ তাছাই ক্ষমা নিবিচাৰিব তেতিয়ালৈকে কিন্তু এই প্ৰতিবাদ চলি থাকিব আৰু অসমৰ আদিবাসী জনগোষ্ঠীক যে নেকি বিজেপি চৰকাৰে মিছা প্ৰতিশ্ৰুতিৰে যে নেকি ST দিম বুলি ক'লে জনজাতিকৰণ কৰাই দিম বুলি কৈছিলে 2014 চনত কোকৰাঝাৰত অসম ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিছিলে অসমত বিজেপি চৰকাৰ অহাৰ লগে লগে অসমৰ আদিবাসী জনগোষ্ঠীক 6 মাহৰ ভিতৰত জনজাতিকৰণ কৰাই দিম বুলি কৈছিলে মাটিৰ পাট্টা দিম বুলি কৈছিলে বাগানৰ হাজিৰা 551 টকা বৃদ্ধি কৰি দিম বুলি কৈছিলে আমাৰ যে নেকি কাষ্ট সাৰ্টিফিকেটৰ কথা কৈছিলে উৰাং মুণ্ডা খাৰিয়া গণ হিচাপে কাষ্ট সাৰ্টিফিকেট দিম বুলি কৈছিলে সেইগিলা মিছা প্ৰতিশ্ৰুতি সব পানীত গ'ল আজি সেই বিজেপি চৰকাৰে যিমান প্ৰতিশ্ৰুতি দিছে সকলো মিছা প্ৰতিশ্ৰুতি কাৰণ আজি চাওক বিজেপি চৰকাৰ প্ৰত্যেকটো নিৰ্বাচনৰ আগে আগে প্ৰত্যেকটো ইলেকশ্যনৰ আগে আগে তেওঁলোকে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কথাবিলাক কয় আৰু এই মিছা প্ৰতিশ্ৰুতিৰে প্ৰত্যেকটো ইলেকশ্যন প্ৰত্যেকটো নিৰ্বাচন তেওঁলোকে এই মিছা প্ৰতিশ্ৰুতিৰে নিৰ্বাচনী বৈতৰণি পাৰ কৰে সেইকাৰণে আমি বিজেপি চৰকাৰক হুকিয়াই দিব বিচাৰিছোঁ জনজাতিকৰণ যদি দিব আছে তেতিয়াহ'লে 26ৰ আগে আগে অসমৰ আদিবাসী জনগোষ্ঠীক জনজাতিকৰণ দিয়ক নহ'লে কিন্তু আগন্তুক যি BTR নিৰ্বাচন আছে এই BTR নিৰ্বাচনত প্ৰত্যেকজন বিজেপিৰ নেতা পালি নেতাক আমি গাঁও বাগানৰ লাইনত সোমাব দিয়া নহ'ব বুলি আমি প্ৰতিবাদ কৰিম যেতিয়ালৈকে বিজেপিৰ নেতা পালি নেতা বাগানত সোমাব তেওঁলোকে আদিবাসী জনগোষ্ঠীৰ ওচৰত আদিবাসী ৰাইজৰ ওচৰত প্ৰশ্নৰ সন্মুখীন হ'বই।